এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ নোম লগাব নিদিওঁ ৰাইজ। তেওঁলোকৰ ৰঙা চকু আমি বগা কৰি দিম। শ্ৰদ্ধা ৰাইজ, ইয়াত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিছে আপোনালোক সকলোৱে জানে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই। বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই কৈছে এই ভোটদাতাসকলক ইয়াৰ বোলে যুৱকসকল চুৰ ডকাইত আৰু বোলে ৰেপিষ্ট। আচৰিত কথা, হিমন্ত বিশ্ব শৰ্মাৰ জুইত তেওঁ পেট্ৰল ঢালি ভক ভককে জ্বলাই দিবলৈ আহিছে। সেইকাৰণে আপোনালোকে কৈছে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবলৈ হ'লে আমি ইউডিএফক নাইকিয়া কৰিব লাগিব। ইউডিএফক ৰাজনৈতিকভাৱে নাইকিয়া কৰিবলৈ হ'লে এইবাৰ বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক আমি হৰুৱাব লাগিব। বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক হৰুৱাৰ লগে লগে ইউডিএফ নাইকিয়া হ'ব। আৰু আপোনালোকক কৈছোঁ 2 মাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্ব আমি আঁতৰাম ৰাইজ। আপোনালোকৰ ওচৰত আমি দীঘলীয়াকৈ আলোচনা নকৰোঁ। মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে এইকেইটা দিন যি ধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, অহা 7 তাৰিখে আপোনালোকে 3 নম্বৰত আছে মোৰ নামটো। কংগ্ৰেছ পাৰ্টি হিচাপে ইভিএমৰ 3 নম্বৰত আছে। আমাৰ হিন্দু ধৰ্ময়ো 3 শব্দটো খুব আপোনাৰ লাকি, খুব আপোনাৰ লাকি নম্বৰ। হিন্দু ধৰ্মটো লাকি, মুছলমান ধৰ্মটো লাকি, সকলো ধৰ্মটো লাকি। আমাক মহান আল্লাহ তাআলাই ভগৱানে গ্ৰহণ কৰিছে, সেইকাৰণেই আমাৰ 3 নম্বৰত নামটো দিছে। শ্ৰদ্ধা ৰাইজ, আমি যেতিয়া পাক পবিত্ৰ হওঁ নামাজ পঢ়িবলৈ, আমি যেতিয়া অজু কৰোঁ আমি হাত কেইবাৰ ধুওঁ? 3 বাৰ ধুওঁ। কুলকুলি কেইবাৰ কৰোঁ? 3 বাৰ কৰোঁ। নাকত পানী কেইবাৰ দিওঁ? 3 বাৰ দিওঁ। মুখত পানী কেইবাৰ দিওঁ? 3 বাৰ দিওঁ। ভৰিত আমি 3 বাৰ পানী দিওঁ। আমি পাক পবিত্ৰ হওঁ। এইবাৰ 3 নম্বৰত আপোনালোকে ভোট দিয়ক। আমি পবিত্ৰ হৈ আমি দুখীয়া মানুহৰ পক্ষত থাকিম। হিমন্ত বিশ্বৰ ৰঙা চকুত আপোনালোকক ভগা কৰি দিম। ৰাকিবুল হুছেইন জিন্দাবাদ, ৰাকিবুল হুছেইন জিন্দাবাদ, 1 মিনিট। প্ৰিয়ংকা গান্ধী জিন্দাবাদ, ৰাকিবুল হুছেইন আগবাঢ়ি আহক। অলপ ৰ'ব। শ্ৰদ্ধা ৰাইজ, এই প্ৰিয়ংকাজী যে ইয়াত বহি আছে, এই প্ৰিয়ংকাজীৰ বিষয়ে মই 2 মিনিট কৈ শেষ কৰিম। তেওঁ ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ নাতিনীয়েক। বহুতে কয় গান্ধী পৰিয়াল। মোক দেখাওকচোন গান্ধী পৰিয়ালৰ নিচিনা কোনে ইমান ত্যাগ কৰিছে, ছেক্ৰিফাইচ কৰিছে। এই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে আজি ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ মৃত্যুৰ সময়ত ঘৰত সৰুতে আছিলে, সেই তেজ দেখিছিল। তেওঁলোকে ধৰ্ম নিৰপেক্ষতা অখণ্ডতাৰ কাৰণে যুঁজিছিল। ইন্দিৰা গান্ধী ডাঙৰীয়াই জানিছিল তেওঁৰ মৃত্যু হ'ব। মৃত্যুৰ আগত কৈছিল দেশ সেৱাৰ কামত ব্ৰতী থকা অৱস্থাত যদি মোৰ মৃত্যু হয়, মোৰ প্ৰতিটোজোপা তেজে দেশৰ অখণ্ডতা ৰক্ষা কৰিব। তেতিয়া কৈছিলে, সোনিয়াজীয়ে কৈছিলে যে ৰাজীৱ তুমি ৰাজনীতি নকৰিবা। প্ৰিয়ংকা আৰু ৰাহুলক নহয় মই ভালকৈ থাকোঁ। ৰাহুলজীয়ে কৈছিল দেশক মোৰ প্ৰয়োজন আছে। তেতিয়া ৰাহুলজী তেতিয়া কৈছিলে যে তোমাকো মাৰি পেলাব। দেখিলে সেই দুনিয়া যেতিয়া পৃথিৱীত যায় আমি ৰাজীৱ গান্ধী ডাঙৰীয়াক চাই থাকোঁ। সেই ৰাজীৱ গান্ধী ডাঙৰীয়াকো তেওঁলোকে মাৰি পেলালে। সেই ঘৰৰ ত্যাগৰ প্ৰতীক আজি আমাৰ প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী। এই প্ৰিয়ংকাজীয়ে মই কিতাপত পঢ়িছোঁ যে ৰাজীৱ গান্ধী ডাঙৰীয়াক কৈছিলে যে দেউতা তুমি আমাক গাড়ী চলাই চাহ খাবলৈ নিয়া আমাৰ ইণ্ডিয়া গেটৰ ওচৰত, কেতিয়া নিবা? কৈছিল তই চিন্তা নকৰিবি, তই মাক ক, তই সোনিয়া গান্ধীক ক, ৰাহুলক ক, আমি লাষ্ট আমাৰ যিবাৰ কেম্পেইনিং হ'ব তাৰ পৰা আহি আমি একেলগে চাহ খাব যাম। কিন্তু চাহ খাবলৈ নাপালে, তেওঁক হত্যা কৰিলে ৰাইজ। সেই হত্যাৰ সময়ত এই প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধীয়ে ঘৰত 6 বছৰ সোমাই থাকিবলগীয়া হৈছিল। আমাৰ ত্যাগ, আমাৰ এই ত্যাগৰ প্ৰতীক এই প্ৰিয়ংকা গান্ধী আহিছে। এইখিনি কথাৰে মোৰ বক্তব্য শেষ কৰি পুনৰবাৰ 3 নম্বৰত আপোনালোকে হাতৰ চিৰত ভোট দি মোক আপোনালোকৰ খেদমত কৰিবলৈ আপোনালোকে সুবিধা দিব বুলি আশা ৰাখি মোৰ বক্তব্য শেষ কৰিছোঁ। আৰু এতিয়া মই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক বক্তৃতা দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ।